সাংবাদিক বন্ধুসকল, আজি সমাজবাদী দল অসমৰ কাৰণে খুব উল্লেখযোগ্য দিন। আজি আমি সমাজবাদী দলে অসমত যি ধৰণে আমি পঞ্চায়ত নিৰ্বাচন অলপতে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু পঞ্চায়ত নিৰ্বাচনত আমি খুব কম সময়ৰ ভিতৰত ভাল ফলাফল দেখাবলৈ আমি সক্ষম হৈছিলোঁ। ইয়াৰ পিছত আমাৰ আকৌ অসমত আকৌ নিৰ্বাচন আহি আছে, যিটো বড়ো এৰিয়াত BTCত MCLA নিৰ্বাচন হ'বলৈ গৈ আছে। এই নিৰ্বাচনত আমি সমাজবাদী দলে অসমে আমি প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে আমি আগবাঢ়িছোঁ। এই ক্ষেত্ৰত মই অলপতে আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় অখিলেশ যাদৱ ডাঙৰীয়াৰ লগতো আলোচনা কৰিছিলোঁ আৰু অখিলেশ যাদৱ ডাঙৰীয়ায়ো এই ক্ষেত্ৰত তেখেতৰ সন্মতি প্ৰদান কৰিছে। এই সূত্ৰে আমি তিনিটা ফেজত আমি তিনিখন আমি প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিম। আজি প্ৰথম যিখন BTC নিৰ্বাচনৰ কাৰণে MCLA ইলেকশ্যনৰ কাৰণে যিখন প্ৰাৰ্থিত্বৰ তালিকা, আমি এই প্ৰাৰ্থিত্ব তালিকা ডিক্লেয়াৰ কৰিবলৈ লৈছোঁ। আমাৰ লগত আছে আমাৰ MCLA আমাৰ BTC এৰিয়াৰ যি নিৰ্বাচন হ'ব, BTC এৰিয়াৰ নিৰ্বাচন আমাৰ BTCৰ যিজন ইনচাৰ্জ আমাৰ টেংলুং মুছাহাৰী ডাঙৰীয়া আছে আৰু লগতে আমাৰ বহুকেইজন আমাৰ MCLA নিৰ্বাচনৰ লগত জড়িত, BTC নিৰ্বাচনত জড়িত বহুকেইজন আমাৰ ব্যক্তি আছে। বহুকেইজন আমাৰ প্ৰাৰ্থীও আজি ইয়াতে উপস্থিত হৈছে। তেখেতসকলে আমাৰ দলটোৰ কাৰণে এটা সৌভাগ্যৰ দিন। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই ক'ব বিচাৰিছোঁ, আমি আজি প্ৰথম যিখন আমাৰ প্ৰাৰ্থিত্বৰ তালিকা, আমি তাতে 6জন প্ৰাৰ্থীৰ আজি আমি নাম আমি আপোনালোকৰ আগত সংবাদ মাধ্যমৰ আগত আৰু অসমৰ ৰাইজৰ আগত BTC এৰিয়াৰ সকলো জনগণৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ। আমাৰ থুৰিবাৰী সমষ্টিত আছে নুৰ ইছলাম ডাঙৰীয়া আছে। তাৰপিছত কাজলগাঁও সমষ্টিত আছে আমাৰ টেংলুং মুছাহাৰী ডাঙৰীয়া। ফকিৰাগাম সমষ্টিত আছে আনোৱাৰ হুছেইন ডাঙৰীয়া। মথংগুৰি সমষ্টিত আছে আছাদুল ইছলাম ডাঙৰীয়া আৰু লগতে গুমা সমষ্টিত আছে জাকিৰুল ইছলাম ডাঙৰীয়া। শ্ৰীৰামপুৰ সমষ্টিত আছে আজিজুল হুছেইন ডাঙৰীয়া। এই 6জন প্ৰাৰ্থীৰ আজি আমি নাম আপোনালোকৰ আগত আমি লিষ্টখন দেখাই দিছোঁ। এইখন লিষ্ট আমি তেখেতসকলৰ আজি আমি দাঙি দেখাই দিওঁ। লিষ্টখন আমি দেখাইছোঁ। এই তেখেতসকলৰ নাম আমি আজি ডিক্লেয়াৰ কৰিছোঁ আপোনালোকৰ যোগেদি। আৰু আমি আশা কৰোঁ এই ক্ষেত্ৰত আমাৰ যিসকল BTC এৰিয়া যিসকল আমাৰ ভোটাৰ আছে, আমাক ভাল ধৰণে তেখেতসকলে সহায় কৰিব। আৰু আমি যিমানখিনি আমি নিৰ্বাচনত সংক্ৰান্ত যিমান আমি তাতে মিটিং কৰিছোঁ, ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমাৰ সহায় কৰিছে আৰু বহুতে আগবাঢ়ি আহে। আমি যি ধৰণে আশা কৰোঁ তাতকৈ যথেষ্ট ৰাইজে ইচ্ছা আগবাঢ়ি আহিছে, এক নম্বৰ কথা। আৰু ছেকেণ্ড কথাটো হৈছে কি, আমি দলটো যদিও অসমত নতুন, গতিকে যিসকল লোক আমাৰ নিৰ্বাচনৰ সংক্ৰান্তত যিসকল আমি বা প্ৰাৰ্থীক লৈ সেইটো সময়ত আমি যি আলোচনা বা তাত মিটিং দিছিলোঁ, তাত কিন্তু সকলোৱে ইচ্ছাই নিজৰববীয়াকৈ মানুহসকল আহি পেলাই আমাৰ মিটিঙত অংশগ্ৰহণ কৰিছে। সেইটো আমাৰ দলৰ কাৰণে ভাল লক্ষণ। আৰু মোৰ বিশ্বাস আছে, মই ৰাজ্যিক সভাপতি হিচাপে বিশ্বাস আছে, আমি তাতে বহুকেইজন প্ৰাৰ্থী কিন্তু আমাৰ জয়ী আহিব পাৰিম। BTC এৰিয়াত আমি যেতিয়া গৈছোঁ, আমি গৈ তাৰ মানে কোনো এটা বস্তুৱে ঠিককৈ দেখা নাই। ইমান যিটো খবৰ বৰ্তমান অসমৰ বিভিন্ন ঠাই যিটো উন্নতি হৈছে, BTC এৰিয়াৰ সৰহখিনি ঠাই আমি য'ত গৈছোঁ, কিন্তু তাৰ শাসন যিখন হয় মেক্সিমাম সময় কংগ্ৰেছৰ আণ্ডাৰতো শাসন আছিলে, তাৰপিছত আমাৰ BJPৰ টাইমতে যিটো শাসন চলি আছে। কিন্তু এই দুইখন চৰকাৰৰ দিনত সাংঘাতিক ধৰণে তেওঁলোকে অৱহেলিত হৈছে আৰু মাহিয়াই চকুৰে চাইছে। ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ক্ষেত্ৰত যিখিনি মানুহৰ বেছিক ৰিকুৱাৰমেণ্ট, সেই বেছিক ৰিকুৱাৰমেণ্টখিনিয়ে কিন্তু তেওঁলোকে ফুলফিল কৰিব পৰা নাই। এনেকুৱা এটা জৰাজীৰ্ণ ৰাস্তা আমি যিবিলাক দেখিছোঁ, মানে আচৰিত লাগে। ইমান বছৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো কিন্তু তাত সেই উন্নতিটো কিন্তু আমি দেখা নাপালোঁ। আৰু আমাৰ বিশ্বাস আছে যে আমি সমাজবাদী দলৰ যিধৰণে অখিলেশ যাদৱ ডাঙৰীয়াই যিধৰণে কাম কৰি আছে, যিটো তেখেতে আপোনালোকে জানে, যিটো এক্সপ্ৰেছ হাইৱে বনাই যিটো গোটেই ইণ্ডিয়াত ৰেকৰ্ড কৰিব পাৰিছে, য'ত প্ৰধানমন্ত্ৰী আমাৰ মোদী ডাঙৰীয়াই তাত গৈ পেলাই হাৰকুলাছ বিমান লেণ্ড কৰিব পাৰিছে। ইমান এটা ভাল এনেকুৱা ধৰণৰ কাম কৰিছে আৰু তাত বহুত কাম কৰিছে। আমাৰ বিশ্বাস আছে যে আমিও তাত সেই ধৰণে
আমাৰ যিসকল আমি প্ৰাৰ্থিত্ব বাচিছোঁ বৰ্তমান সেইসকলো সেই ধৰণে কাম কৰিব আৰু আমি খুব বাছিহে আমি যিসকলক কৰিছোঁ যিটো আমি বচা নাই প্ৰাৰ্থীসকল ৰাইজে বাছি দিছে ৰাইজে বাছি তেখেতসকলেই কৈছে যে এইজন প্ৰাৰ্থীয়ে এই ঠাইৰ কাৰণে আটাইতকৈ উপযুক্ত হ'ব সেইকেইজন প্ৰাৰ্থীকে আমি আজি অফিচিয়েলি আমি ডিক্লেয়াৰ কৰিছোঁ হয় ৰাইজে আগবাঢ়ি দিছে ৰাইজেহে তেওঁলোকক প্ৰাৰ্থিত্ব আমি ৰাজ্যিক কমিটিৰ ফালৰ পৰা আমি দিয়া নাই ৰাইজে বাছি দিয়া প্ৰাৰ্থীকেইজনকহে আমি আজি অফিচিয়েলি ডিক্লেয়াৰ কৰিছোঁ ইয়াৰ পিছত আমি আৰু 2খন লিষ্ট আমি ডিক্লেয়াৰ কৰিম আমি সেই ধৰণে আমি ছেকেণ্ড আৰু থাৰ্ড লিষ্ট ডিক্লেয়াৰ কৰিম আজি প্ৰথম লিষ্টখন আমি ডিক্লেয়াৰ কৰিছোঁ আৰু আমাৰ বিশ্বাস আছে ৰাইজে যি ধৰণে আগবঢ়াই তেখেতসকলক দিছে আৰু এই নিৰ্বাচনটোত আমি তেখেতসকলক ৰাইজে সহায় কৰিব আৰু আমি ভাল ফলাফল দেখাবলৈ আমি সক্ষম হ'ম ইউপিপিএলে তো কৈছে যে এতিয়া বিটিসি বহুতখিনি উন্নয়ন কৰিছে তাৰমানে আগৰ দৰে বিটিসি নাই চাৰিওফালে বহুতখিনি উন্নয়ন হোৱা বুলি কৈছে কৰবাত ছিংগাপুৰ দেশৰ লগতো তুলনা কৰে ইউপিপিএলৰ নেতা প্ৰমোদ বৰুৱাই কয় কিন্তু আমাৰ যিসকল মই সেই যিসকলে কৈছে বা যিসকলে অসমৰ মানুহে বাকীয়ে শুনিছে তেওঁলোকে মই অনুৰোধ কৰোঁ এই বিটিসি এৰিয়াত এবাৰ গৈ তেওঁলোকে চকুৰে চাই আহক ইমান জৰাজীৰ্ণ ৰাস্তা পদূলিয়ে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক 2-4টা নতুনকৈ বিল্ডিং হৈছে তাৰে হয়তো কোনোবা ঠিকাদাৰে কোনোবাই ভালকৈ ঘৰ কেইটামান বনাইছে সেইটো কথা বেলেগ কিন্তু বাকী ক্ষেত্ৰত চাইছোঁ সাংঘাতিক ধৰণে পিছ পৰি আছে অসমৰ বেলেগ ঠাইৰ লগতো যদি তুলনা কৰে তাৰ লগতো তুলনা কৰে বিটিসি অঞ্চলটো সাংঘাতিক ধৰণে পিছ পৰি আছে আমি নিজে দেখি পেলাই যিটো অনুভৱ কৰিছোঁ আমি বিশ্বাস আছে যে সেই ঠাইবিলাক অন্তত আমাৰ যিসকল দেখিছোঁ তেওঁলোকে সততাৰে কাম কৰিব ভাল ধৰণে কাম কৰিব পুঁজিৰ সৎ ব্যৱহাৰ হ'ব আৰু আমাৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব আমাৰ তাত টোটেল আপোনালোকক আমি জনাই থওঁ টোটেল 40টা সমষ্টি আছে বিটিসি এৰিয়াত আমাৰ যিটো নিৰ্বাচন MCL ইলেকশ্যন 40টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিয়া কথা ভবা নাই কাৰণ আমি যিসকল ৰাইজে যে বাছি দিছে এই 6জন প্ৰাৰ্থী প্ৰথম এতিয়া আমাৰ দিছে আৰু আমাৰ প্ৰাৰ্থিত্বৰ বহুতখিনি নাম আহিছে যদিও আমি সেই বস্তুখিনি স্ক্ৰুটনি কৰি আছোঁ খুব সোনকালে আপোনালোকে জানিবলৈ পাব আৰু আমি ছেকেণ্ড আৰু থাৰ্ড লিষ্ট আৰু 2খন লিষ্ট আমি ডিক্লেয়াৰ কৰিম প্ৰচাৰ আমি বহুত আগৰ পৰা চলাই আছোঁ হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতি প্ৰচাৰ আৰম্ভ কৰিছে আৰু তেওঁ এটা কথা কৈছে যে ইউপিপিএলক আমি বেয়া নাপাওঁ বিপিএফকো আমি বেয়া নাপাওঁ কিন্তু বিজেপিক ভোট দিয়ক আপোনালোকে বিজেপি ভোট দিলে বহুতখিনি উন্নয়ন হ'ব বিজেপিয়ে ডাইৰেক্ট কাম কৰিব এতিয়া হয়তো আপোনালোকে ইনডাইৰেক্টলি কামবোৰ পাই আছে গতিকে তেনে ক্ষেত্ৰত সমাজবাদী পাৰ্টি অসমে এতিয়া আগবাঢ়ি গৈছে নিৰ্বাচন খেলিবলৈ গতিকে আপোনালোকে অকলে যুঁজিব লাগিব তাত কি ৰাইজে আপোনালোকক আগবাঢ়ি ল'ব বুলি বিশ্বাস নিশ্চয়কৈ ল'ব কাৰণ মই সেইকাৰণে ক'লোঁ যে আমি প্ৰত্যেকখন মিটিঙত আমি যেতিয়া গৈছোঁ ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি খুব ভাল কথা যথেষ্ট সঁহাৰি পাইছোঁ 1 নম্বৰ কথা ছেকেণ্ড হ'ল চৰকাৰে যদি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যে কৈছে ইমান তেওঁলোকে কাম কৰিছে তাত কাম কৰিলে ইউপিপিএলে হওক BPF হওক ইমান যদি কাম কৰিছে বা তেওঁলোকে বিজেপিৰ তেখেতৰ নেতৃত্বাধীন চৰকাৰৰ যদি ইমানেই কাম কৰিলে তেওঁ এতিয়াৰ পৰা কিয় ইমান টাকুৰি ঘূৰি ফুৰিব লাগিছে তেওঁতো ৰাইজে এনেও ভোট দিব তেওঁ নিয়মতে নগ'লেও হয় তেওঁ ডিছপ্লেত বহি থাকিলেও হয় দেখোন কিয় যাবলগীয়া আছে তাৰমানে কাম কৰা নাই আৰু তেওঁ যদি ভাল ধৰণে চায় তাত গৈ দেখিব যিটো অৱস্থা অসংখ্য মানে মই সেইকাৰণে কৈছোঁ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি কৰিব লাগিছিলে সাংঘাতিক ধৰণে চিৰিয়াছলি ইটছ লেকিং সেইটো কাৰণে ৰাইজে বিচাৰিছে আমি দেখি আচৰিত হৈছোঁ একেবাৰে আনকি বজাৰৰ ঘৰকেইটালৈকে মানে যি অৱস্থা মানে আচৰিত লাগে কাৰণ তাতে সাংঘাতিক ধৰণৰ আমাৰ ৰিচোৰ্চেছবিলাক আছে সেই ৰিচোৰ্চেছবিলাক আমি তাৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিখিনি বস্তু আমি গুৱাহাটীলৈকে আহি থাকে কিন্তু সেই মানুহখিনিয়ে কিন্তু একেবাৰে উচিত দাম একদমেই পোৱা নাই কৃষকসকলৰ ক্ষেত্ৰত যিখিনি কৰিব লাগিছিলে তাত সেই সুবিধাবিলাক পোৱা নাই বিভিন্ন ক্ষেত্ৰত মানে সাংঘাতিক ধৰণে পিছ পৰি আছে আৰু আমাৰ বিশ্বাস আছে যে সেই ৰাইজে যেতিয়া বাছি দিয়া প্ৰাৰ্থীসকলক আমি আগবঢ়াই দিছোঁ আমাৰ বিশ্বাস আছে আমি ভাল ফলাফল দেখাব পাৰিম थाबाय दिनै आङो समाजबादि हान्जानि जानानै बा दलनि जानानै माखासे जोंनि समाजबादियावहाय जिखिनि जयनिं जानाय लोगोफोर दङ आंजों लोगोसे आरो खामानि मावनाय दङ लोगोफोर बेजों लोगोसेनो जोङो नुजाफैनो हानाय जोंनि लोगोसे मानगोनां नुर इस्लाम सार आरो आनवार सार आसादुल इस्लाम जाकिरुल हुसैन आजिजुल हुसैन बिसोरखौ आङो धन्यबाद होयो बेनो जाहैबाय जोङो बिसोरखौ MCLA इलेक्शननि थाखाय केन्डिडेट महरै जों सेलेक्शन खालामदों बिसोरनि जिखिनियावहाय जों सेलेक्शन खालामनाय केन्डिडेट बे केन्डिडेटनि जोङो कन्स्टिट्युएन्सिनि नामफोरखौ आं दिनै
खोन्थागोन जेरावहाय जोङो थुरिबारि समस्थियावहाय जोंहा दङ नुर इस्लाम काजलगावआवहाय दङ थेंलुं मोसाहारि फकिराग्रामाव दङ जोंहा आनवार हुसेन मथंगुरियाव दं जोंहा आसादुल इस्लाम गुमायाव दङ जोंहा जाकिरुल इस्लाम श्रीरामपुराव दङ जोंहा आजिजुल हुसेन बिथांमोना ओरैबायदि मोनसे जोंनि समाजबादिखौहाय ओरैबायदि मोजां मोनसे मोनदों जेरावहाय जोंनो समाजनि थाखाय कुनु माने जाति आरो धोरोम आरो न्यायखौ लानानै खामानि मावग्रा आरो जाति धोरोमजों कुनु भेदभाव लाया बिसोरो समाजबादी पार्टिया जेरै जोंना मानगोनां जोंनि नेशनेल प्रेसिडेन्ट अखिलेश यादव सार आरो लोगोसे मानगोनां अखिलेश यादवनि हिन्जाव डिम्पल यादव बिथांनि आरो जोंनि समाजबादी पार्टी आसाम स्टेटनि प्रेसिडेन्ट जोंना ब्रजेन कुमार हेन्दुगे सार बिथांनि दैदेननायावहाय जों दिनै बेबायदि मोनसे जायगायावहाय मोनदों आरो जोङो गेलेनो सानदों दि जोङो प्रत्येकटा समस्थियाव गेलेनो हायाब्लाबो जों थांखिना लादों दि जों जेसेबां हायो जोंखौ समाजाव जोंनो रायजोआ जिबायदि जोंनो इलाकायावहाय सेलेक्सन खालामना होगोन बैबायदि केन्डिडेटखौ जोङो फसंथानो थाखाय जों आखायाव लादों दिनै जोंखौ बिराद मोजां मोनदों समाजावहाय आरो एबार जोङो आसा खालामो जोंनि समाजबादी हान्जाया जों इसेबां जुदि जोङो देरहानो हायाब्लाबो माखासे जोङो समस्थियावहाय देरहागोन होननानै आङो बहुत मिजिंथियो बे मिजिंथिनायजों लोगोसे जोंनि समाजबादी पार्टिया गोबां खामानि मावलांनो बेखौबो जों थांखि लादों देरहाखांनायनि उनावहाय आरो लोगोसे बेनो जोंना जेसेबांनाखि जोङो नुबोदों इउपिपिएल पार्टियानो जा नोङो बिजेपि पार्टियानो जा नोङो जोंनिया बिपिएफ पार्टियानो जा गोबां बोसोर खामानि मावबोगासिनो दङ मावबोनानैबाबो बिसोर जिखिनि उन्नति खालामनांगौमोन डेभेलपमेन्ट खालामनांगौ जाय नों इनफ्रास्ट्राक्चारनियानो जा नोङो एजुकेसन सेक्टरनियानो जा नों एक्सपर्ट इम्पर्ट डिपार्टमेन्टनियानो जा जेसेबांनाखि डेभेलप खालामनांगौ बेखौ माखासेखौ खालामनो हायाखै आरो इयुथ जेनेरेसनफोरनि थाखाय माबायदि खामानि मावगोन बेखौबो जों बुंस'स' हाया दायो जेरावहाय दा जों समाजबादी हान्जाया गोगोम मोजां मोनसे थांखि लादों जेरावहाय जोङो बे माखासेखौ मेनिफेस्ट'बो बानायखाबाय जोङो गासैबो आसा खालामो नोंथांमोना जोंखौ आशीर्बाद होगोन होननानै बेखायनो नोंथांमोननि मूल्यबान भटखौहाय जोंनो होगोन होननानै जों आसा खालामनाय जायो Stay informed, stay ahead. News NE 365